বৰ্তমান কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভাল আজি মই আকৌ ইউনিভাৰ্চিটি যাম এতিয়া যেটো এদিন যোৱা নাছিলো এবসেন্ট হৈ আছিল আজি আৰু যাম তো বলক তেনেহলে আজি ব্লগটো মই ঘৰৰ পৰা আৰম্ভ কৰিছো আৰু দেখাবলৈ চেষ্টা কৰি যাম দিনটো মই কি কৰো ওকে বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো চল আৰু এয়া চাব পাৰে মই এতিয়া ইউনিভাৰ্চিটি পালোহি আৰু এতিয়া মই খুচকাৰি গৈ আছো আৰু এখন চক আমাৰ ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেল হৈ আছে আৰু তাৰে এখন বেনাৰ হয় ইউথ ফেষ্টিভেল মানে হ'ল যুৱ মহোৎসৱ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা সকলোবোৰ কলেজৰ পৰা ষ্টুডেণ্টছ সকলে আহি এই ইউথ ফেষ্টত বেলেগ বেলেগ ধৰণৰ কম্পিটিশন হয় আৰু সেই কম্পিটিশন বিলাকত পাৰ্টিসিপেট কৰিব পাৰে কম্পিটিশনবোৰ লাইক ড্ৰামা কম্পিটিশন কুইজ ডান্স স্পৰ্টছ আৰু বেলেগ বেলেগ ধৰণৰ কম্পিটিশনবোৰ হয় আৰু সেইবোৰত তেওঁলোকে আহি ইয়াতে পাৰ্টিসিপেট কৰিব পাৰে আৰু হেতুকে হৈছে ইউথ ফেষ্ট আৰু এতিয়া মই খুচকাৰি পেলাই আহি আছো আৰু ডিপাৰ্টমেন্ট পালোহি এয়া আৰু আজি আমাৰ লগৰ এজনৰ বাৰ্থডে আছিলে তো কেক কাটিম হেতাৰ কাৰণে অলপমান সকলো ব্যস্ত হৈ আছে মানে কেকটো অলপমান ৰেডি কৰি আছে আৰু এইটো হৈছে আমাৰ খুৰাৰ কেক এইজন খুৰা কাটা মুঠৰ লৰা নি Happy birthday to you Happy birthday dear Obizin Happy birthday to you yay eya cake katile aru ye cake अबे साले कभी मैं माफ करना गुस्से में इधर उधर निकल जाता हूँ केक तो भालके काटो बेया नकरिबि भालके काटिছো এটো বেছি বকি আছে এইফালে মাস্ক তুমি মাস্ক কৰি গল আৰু এজনী ভাগ্য আছে এজনী গান গাইছিলে লাইভত আহি ওয়াও হাই কৈ দিয়া ওয়া এটা কব লাগিব কি কবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক সবে কোৱা লাইক চেনেলটো হ'ব ভালকে চেনেলটো ইয়াৰ দুটা চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওকে থ্যাংক ইউ আৰু আমি সকলোৱে কেক খালো আৰু এতিয়া সবে এনে অলপ বহি পেলাই এনে কথা পাতি আছো আৰু ধেমালি কিবা কিবিখন এনে কৰি আছো আৰু এই লগৰটো মোৰ ভবেশ বিৰাট লাজ কৰে সেইকাৰণে হি এনেকে ঢাকি দিছে মুখখন লাজতে আৰু এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে ইউথ ফেষ্টৰ কাৰণে ধুনীয়াকৈ লাইট চাইট ধুনীয়াকৈ দি পেলাই সজাই দিছে আৰু এইখিনি জায়গাটো দিনত আপোনালোকক দেখুৱাইছোৱে মই এইখিনি বিকেবি ওচৰত আৰ্টছ কেণ্টিনৰ ফালে যোনফালে আমি লাঞ্চ কৰিব যাওঁ এইখিনি সব আৰ্টছ কেণ্টিনৰ এইফালে আৰু এইফালে যাই আছো এতিয়া বিকেবিত বলক আমি ভিতৰলৈ যাওঁ কেনেকুৱা তাতে পৰিৱেশটো দেখাওঁ আপোনালোকক আৰু প্ৰগ্ৰেম অলৰেডি ষ্টাৰ্ট হৈছে নীল আকাশ দা আহিছিলে আজি প্ৰগ্ৰেম কৰিবলৈ এয়া তেওঁ পাৰফৰ্ম কৰি আছে আৰু নীল আকাশ দা এটাৰ পিছত এটা কৈ ধুনীয়া ধুনীয়া গানবোৰ গাই আছে মই মিউজিকটো এনেকৈ দিয়া নাই কপিৰাইট আহিব বুলি আৰু তেওঁ বহুত ধুনীয়াকৈ গান গাইছে আমি সকলো এনজয় কৰিলোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব বাই বাই